নমস্কাৰ। যোৱাকালি বিহাৰৰ নিৰ্বাচন পাৰ হৈ গ'ল, ফলাফল আমাৰ খুব বেয়া হৈছে আৰু বিভিন্নজনে ছ'চিয়েল মিডিয়াত আমাক সুধিছে আজি একো নকয় নেকি। ক'বলগীয়া কথা আমাৰ একো নাই। নিৰ্বাচন জনাদেশ দিছে, ৰাইজে তেনেকে ভোট দিছে। আপোনালোকে সকলোৱে জানে প্ৰায় 1.5 কোটি মানুহক মহিলাক 10,000 টকাকে একাউণ্টত ভৰাই দিয়া হৈছে। মইতো ভাবিছো যে ৰাজকোষৰ ধন ইমান অপব্যয় কৰাতকৈ অসমতো একেবাৰে ইলেকশ্যনটো তেওঁলোকে লৈ লওক। ক'বলগীয়া কথা আমাৰ একো নাই। আমি পৰাজয় হৈছো। মই এতিয়া বেলেগ এটা বিষয়ত আজি একচুৱেলি ক'বলৈ আহিছো যে যোৱাকালিৰ পৰা অশোক সিংঘালে কওক, জয়ন্ত মল্ল বৰুৱাই কওক, এই মানুহবিলাক বিৰাট অত্যুৎসাহী হৈছে যে বিহাৰত বিৰাট মানে নিৰ্বাচন ফলাফল ভাল হৈছে। তাৰ কাৰণে কিন্তু মাটিৰ কেলেংকাৰী একো তলপৰি নাযায়, তাৰ কাৰণে গিৰগাই কেলেংকাৰী তলপৰি নাযায়, তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ কথাবিলাক এইবিলাক বস্তু তল পেলাই যাব নোৱাৰিব। বিহাৰত চৰকাৰ হৈছে, বিহাৰত চৰকাৰ হৈ থাকিব, কিন্তু হৈ থকা অনিয়মবিলাক কিন্তু ৰাইজে পাহৰি যাব নালাগে। চৰকাৰ তেওঁলোকেই কৰক, কিন্তু কিমান অনিয়ম হৈছে এই কথাবিলাক পাহৰি যোৱাটো দুৰ্ভাগ্যজনক কথা হ'ব। তৃতীয় কথাটো কৈছো, আজি কেইদিনমানৰ পৰা আমি দেখিছো আমাৰ মাননীয় সভাপতিগৰাকীকে হওক বা আমাকে হওক, আমাৰ বিভিন্ন লিডাৰবিলাককে হওক, ৰাহুল গান্ধী ডাঙৰীয়াকে হওক, এআই ফটোশ্বপ কৰি ইমান নিকৃষ্ট অশ্লীল তেওঁলোকে ফটোশ্বপ কৰি যিসকল বিজেপিৰ অন্ধভক্ত বা যিসকল IT সেলে কৰিছে, মই এটা কথা ক'বলৈ বিচাৰিছো, ইয়াত ফটোশ্বপ কৰি গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী সজোৱা বা আমাক কিবা কাৰবাৰ লগত ফটোশ্বপ কৰি পেলাই কিবা কিবি কৰা, এইটো বহুত ডাঙৰ কথা নহয়। ভয় হৈছে কোনটো জানেনে? আমি যেতিয়া বলৎকাৰী ক'বাত যেতিয়া তিনচুকীয়া বাগানত কোনোবাই ৰেপ কৰি ছোৱালী এজনীক বলৎকাৰ কৰি পেলাই থয়, আমি তেওঁক উচিত শাস্তি দিবলৈ কওঁ। কিন্তু এই যিবিলাক শিক্ষিত ল'ৰা ছোৱালী এনেকুৱা বিকৃত ফটোশ্বপ কৰি তেওঁলোকে ট্ৰলৰ নামত এই কামবিলাক কৰিছে, তেওঁলোক ৰেপিষ্ট নহয়নে বাৰু? এইটো কথা এনেকুৱা হ'ব নালাগে, এইবিলাক যে উদণ্ডভাৱে সামাজিক ছ'চিয়েল মিডিয়াত যিবিলাক ৰেপিষ্ট আছে, এইবিলাকৰ ওচৰত আমাৰ কথাটো বাদ দিয়ক, আমাকতো বহুত বিভিন্ন ধৰণৰ কাৰোবাৰ লগত প্ৰেমিকা বনাইছে, কাৰোবাৰ ঘৈণীয়েক বনাইছে, কাৰোবাৰ মানে লাভাৰ বনাইছে, এইবিলাক আমাক বনাই আছে। তেওঁলোকেও জানে কথাটো সত্য নহয়, আমিও জানো, চোৱাবিলাকেও জানে এয়াই কৰিছে। কিন্তু সেই যিবিলাক যুৱক ল'ৰাই এই কামবিলাক কৰি, কালি দেখিছো মই আমাৰ মাননীয় সভাপতি মহোদয় ইমান বিকৃত এখন ফটো উলিয়াইছে, এই ফটোবিলাক আমি প্ৰচাৰ নকৰো, আমি এই ফটোবিলাক আপোনালোকক নিদিও। কিন্তু এই যিকেইজন ল'ৰাই কৰিছে, ফেক একাউণ্টে হওক বা যোনে হওক, মাষ্টাৰ মাইণ্ডটো কোনোবা এজন আছে, সেই ল'ৰাজনৰ ওচৰত মাতৃ সুৰক্ষিত হয় নে নহয়? সেই ল'ৰাবিলাকৰ ওচৰত পত্নী সুৰক্ষিত হয় নে নহয়? আৰু সেই ল'ৰাৰ ওচৰত ভগ্নী বা বাইদেউ সুৰক্ষিত হয় নে নহয়? ই এক বৃহৎ প্ৰশ্ন।